ভয় নাখাবা আসলতে এইটো এটা পগলা কুকুৰ মানে ৰোষ্টিং ভিডিঅ' বনাই বনাই ইয়াৰ মাথা চাগে পগলা হৈ গৈছে য়েছ আজি আমি কথা পাতিম ইয়াৰ অসম এটা ডাঙৰ ৰোষ্টাৰ সঁচা কথা ক'বলৈ গ'লে ইয়াৰো কেলা যেতিয়া মই চেনেল চেক কৰিবলৈ চাওঁ 1K ছাবস্ক্ৰাইবাৰ খেলা আজি 5 অলপ বেছি বকবক নকৰি কেলা আমি ভিডিঅ' কৰো ষ্টাৰ্ট এই কোন আছে ভিডিঅ' ষ্টাৰ্ট কৰ मजा आया নমস্কাৰ কেঁচা কলিজাসকল স্বাগতম জনাইছো আমাৰ অন্য এটা নতুন ৰ'জ ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে গৌতম BY X তাক কপি কৰিলো নেকি নাই নাই ব'লা ভিডিঅ' কৰো আৰম্ভ চাই আছে গুল নে মু ইনো কেলা গোটেই ভেবেলা ছাগলীৰ মান সন্মান ডুবাই পেলালে ইয়াতকে ন ভেবেলা ছাগলীৰ মাতো চাগে ভাল আছে য়েছ যেনেকুৱা ধৰক এনেকুৱা ভগৱানে চাগে ভাবিছিল যে ইয়াক কেলা মই ভেবেলা ছাগলীৰ ৰূপত জন্ম দিম কিন্তু নাই ভুলত চাগে মানুহ হৈ গ'ল বাট মাতো ন একে থাকি গ'ল ভেবেলা ছাগলীৰ দৰে লাউৰে পাগল কিয় ভোচড়িকে শুনা ও বন্তি শুনা তুমি দিছা ডায়লগ মই দিছো ৰিপ্লাই সঁচা কথা ক'ব গ'লে মই আছো চিংগুল খবা নেকি তুমি মোৰ মা বুৱাৰী ফচৰিকে কেলা এইটো চিংগুল নহয় চিংগেল কথাটো তো অলপমান ভালদৰে কোৱা কি এনেতো কেলা মুখত কথাটো নাহে চকুকেইটা এনেকে থাকে বাট এনেকুৱা এক্টিং দেখাব যেন কেলা অসমত মানে কেৰিমিনেটিৰ ভায়ে ফচৰিকে বাবে বনোৱা হৈছে আৰু অলপ তোমালোকক মজা দিবলৈ বাবে বনোৱা হৈছে কেলা মজা দিবৰ কাৰণে বনোৱা হৈছে ঠিক আছে মই মানি লৈছো কিন্তু কেলা এইটো কেনেকুৱা ধৰণৰ মজা বে এইটো মজাটো কেলা কেৱল ছোৱালী বিলাকক দিয়ে পাগল নেকি বে তই ফচৰিকে তো যাৰে গাইছ কেলা এইখিনিতো ঠিকেই আছিল ই কেলা আকৌ ব্লগিং ভিডিঅ' বনায় সকল কি খবৰ তোমালোকৰ আশা কৰোঁ তোমালোক সকলো ভালেই আছা আকৌ আহিলোঁ এটা নতুন ভিডিঅ' আৰু আপোনালোকে চাই আছে গুল নে মু আৰু আজি ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু এতিয়া পাতিছে 6টা আৰু এইফালে দেখিছে ধুনীয়াকৈ বেলি ওলাই আছে আৰু এইফালে দেখিছে আমাৰ ঘৰটো আৰু এইফালে এয়াৰটেলৰ ডিছখন আৰু এইটো কেলা প্ৰথমতে সন্দেহ কৰিছো যে ইয়াৰ ভিডিঅ'ত কিবা না কিবা এটা গণ্ডগোল কেলা ইনৰ ওপৰত ডিছ আছে হেৰৌ আমাৰ টয়লেটৰ ভিতৰত গু আছে দেখাম নেকি মই ফচৰিকে ইয়াকতো কেলা কি ক'ম আৰু যে কি দেখাইছে ন নিজে চাওক ডিছখন আৰু এইফালে গাড়ীখন আৰু এইফালে গেটখন কেলা হেৰৌ কেলা মাথা চাতা নাখায় ব্লগিং মানে কেলা তোৰ ঘৰত সেই কেলা গাড়ী গেট দেখুওৱা নহয় নহ'লে তো মানে এইখনৰ মোৰ 5,000 টকীয়া শ্বু ইয়াত অলপমান ফুটা আছে ঠিক আছে আৰু এইটো হ'ল নেকি মই কলেজত যাব আছো এইটোৰ দাম হ'ল 400 টকা ঠিক আছে ফচৰিকে এইটো ব্লগিং মানে যে কেলা তোৰ ঘৰৰ দৰ্জা আৰু কি আছে সেইটো নহয় মোৰ ভিতৰত কেলা আণ্ডাৰপেণ্ট পিন্ধি নীলা কালাৰত এইটো দেখাম নেকি বে ফচৰিকে मजा आया বাকী গাইছ আজি বহুত ভিডিঅ'টো ধেমালি কৰিছোঁ চ' তুমিও বেয়া নাপা চ' গাইছ আজি ভিডিঅ'টো আছিল এইখিনিয়ে চ' দেন ভিডিঅ'টো যদি ভাল লাগিছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিবা আৰু ভিডিঅ'টো শুধুমাত্ৰ এণ্টাৰটেইনমেণ্ট কাৰণে বনোৱা হৈছে কোনো যাতে চিৰিয়াছ মেণ্টত নলয় চ' বাই বাই